বনাম বন্ধাকবি সবজি। এটা বন্ধাকবি লৈছো আমি বন্ধাকবিখন ধুনিয়াকৈ কাটি ললো। একটা বন্ধাকবি লৈছো, সফা কৰা হৈ গৈছে। ইয়াত আমি লৈছো দুটা আলু, এইটো সাইজত কাটি লৈছো, আৰু কেঁচা জলকীয়া আৰু তেজপাত লৈছো। আমি কেৰাহী বহাই দিছো। আমি মছলা এড কৰিম, পাঁচফোৰণ আৰু জিৰা, ধনিয়া পাউডাৰ, তাৰপিছত হালধি পাউডাৰ আৰু লাল মিৰ্চি। এতিয়া আমি মিঠাতেল এড কৰি দিছো। তেল গৰম হৈ গৈছে। এতিয়া আমি আলুখিনি অলপ ফ্ৰাই কৰি লম। আমাৰ আলু ভাজা হৈ গৈছে। এতিয়া আমি নমাই দিছো। এতিয়া এড কৰিম পাঁচফোৰণ, চামুচ আৰু এতিয়া আমি আলুখিনি হত এড কৰিছো আৰু লগতে কেঁচা জলকীয়া দুটা দি দিছো। এতিয়া এড কৰিছো হালধি পাউডাৰ, জিৰা পাউডাৰ এড কৰিছো 1 চামুচ, আৰু লাল মিৰ্চি 1 চামুচ এড কৰিছো, আৰু ধনিয়া পাউডাৰ এড কৰিছো। সোৱাদ অনুসৰি নিমখ এড কৰিছো। এতিয়া আমি 10 মিনিট মান সিজিবলৈ দিম। ঢাকন দি দিছো। 10 মিনিট পিছত আমি এতিয়া ঢাকনটো খুলি দিছো। এয়া চাওক, লাহে লাহে সিজি আহিছে আৰু অলপ সিজিবলৈ দিম আমি। এতিয়া আমি ঘি আধা চামুচ দি দিম। অলপমান আমি গৰম মছলা এড কৰি দিছো। আমাৰ বন্ধাকবি সবজি হৈ গৈছে। ফ্ৰেন্ডছ জনাব কেনেকুৱা হৈছে। আজি ভিডিঅ'টোতে ইমানতে সামৰিলো। ফ্ৰেন্ডছ জনাব কেনেকুৱা হৈছে। বাই বাই। পুনৰ লগ